অ দাদা, কিবা লাগে নেকি? লাগে। গাখীৰ 1 লিটাৰ দিয়কচোন। দিছো। আৰু কিবা লাগিব নেকি? মিঠাতেল 1 লিটাৰ আৰু নিমখ 1 কেজি। ৰবা দিছো। আৰু কোৱা। আৰু বিস্কুট এটাকে দিয়া। কোনটো দিম? এই কোকোনাটটোকে দিয়া। আৰু কিবা? নাই নালাগে, হিচাপটোকে কৰি দিয়া। 200 টকা দিয়া। ঠিক আছে, এইটো লোৱা। এই মোনাটোতে বস্তুবিলাক ভৰাই দিছোন। এইটো লোৱা। দিয়া। হ'ব দিয়া, যাও। যোৱা। বকুল। ৰাজ, ইমান দিনৰ মূৰত যে? মই ঘৰত নাছিলো, কালি গুৱাহাটীৰ পৰা আহিছোহে। আগতে বহিবি আহ। কিন্তু তই গুৱাহাটী কেতিয়া গলি? মই গমেই নাপাওঁ যে। আজি হ'ল 10-12 দিন মান। হয় নেকি? ঐ, সময় পালে গাঁওফালে এপাক ওলাই যাবিচোন। সময় পালে যাম বাৰু। আৰু বাকী খবৰ কচোন। বাকী খবৰ কিনো কম, কাম চাম পোৱা নাই, দাদা দোকানতে সোমাই আছো, দেখিছইচোন। ঠিকে আছে, চলি থাকিবলৈ কিবাটো নহয় কিবা কৰিবই লাগিব। সেইটোৱেতো, এনেই থাকিলেতো জীৱনটো নচলে। আজিৰ দিনত ভাল চাকৰি এটা পাবলৈও ভাগ্য লাগে। কি কবি আৰু, উপায়তো নাই। ঠিক আছে, মই এতিয়া যাওঁ, আবেলি ওলাই আহিবি। মই সময় পালে যাম বাৰু। কেইজনীক দোকানলৈ পঠিয়ালো, ইমান দেৰিলৈকে আহিয়ে পোৱাহি নাই। পালোহি। ইমান দেৰি কৰিলা যে? দোকানীয়ে সোনকালে দিলেহে আহিব পাৰো। এতিয়ালৈকে ভাত দিয়া নাই, দেউতাই ফোন কৰি আছে। দেউতাৰে ফোন কৰিছে, তাতে মই কি কৰো? হ'ব, ময়ূৰী ভোকে লাগে চাগে। ময়ূৰী পঢ়া দেই, মই পাকঘৰলৈ যাওঁ। হ'ব।
তো ভোকো লাগিছে। তই আহিলি? আহিলো। বহ। তহঁতি কি কথা পাতি আছিলি মোকো কচোন। ফুৰিবলৈ যোৱা কথা পাতিছিলো, তই যাবি নেকি? কিন্তু ক'ত যাবি? শ্বিলঙলৈ যাম বুলি ভাবিছো। কি হ'ল তোৰ তলমূৰ কৰি দিলি যে? ঐ, তোৰ আকৌ কি হ'ল? নাই একো হোৱা নাই। কি আছে কৈ দিয়া, আমাক লুকাইনো কি হ'ব? মই তহঁতৰ লগত যাব নোৱাৰিম, বেয়া নাপাবি। কিয়? তহঁততো জানই মই কোনোমতে চলি আছো, ঘৰৰ পৰিস্থিতিও ভাল নহয়, আৰু তহঁতো ধনী ঘৰ ল'ৰা, সেয়েহে মই যাব নোৱাৰিম। চা ভাই, তই দুখ নকৰিবি, এদিন নহয়তো এদিন তই সফল হবিয়ে, তোৰ ওপৰত মোৰ বিশ্বাস আছে। তাতে তোৰ ডিগ্ৰীটো আছে, চেষ্টা কৰি থাক। চেষ্টাটো কৰি আছো, ভগৱানে এবাৰ চকু মেলি চালেই হয়। তেতিয়াহ'লে বকুল তোৰ যোৱাটো নহ'ব। তহঁতে যাবি, মই যাব নোৱাৰিম। হেল্ল'। হয়, কওকচোন। হয়, কিন্তু মই ঘৰত নাই, এফালে ওলাই আহিলো। হয়, আপুনি ক'ত আছে? তাতে থাকক, মই গৈ আছো। ঠিক আছে হ'ব। ঐ, মই গৈ থাকো, মোৰ ইমাৰ্জেঞ্চি কাম এটা আছে দেই, বেয়া নাপাবি। ঠিক আছে, যা। মই গৈ থাকো। বলক, বেচেৰা বকুললে বেয়া লাগে, ইমান অ। পঢ়ি শুনিও এতিয়ালৈকে একো এটা পোৱা নাই। হয়তো। আমিও গৈ থাকো ব'ল, বহুত দেৰি হ'ল। ব'ল। ৰামু দাদা বকি আছে। তোৱালি, তোমালোকৰ কিবা লাগে নেকি? লাগিছিলে। কিন্তু গুৱাহাটীৰ পৰা কেতিয়া আহিলা? আজি 4 দিন মানে হ'ল। পিছে তাই কোন হয় বাৰু? তাই মোৰ বান্ধৱী হয়, ময়ূৰী। হয় নেকি? ভণ্টি, তোমাৰ ঘৰ? মোৰ ঘৰ ৰংপুৰত দাদা, আৰু আমি দুয়ো একেখন কলেজতে পঢ়িছিলো। হয় নেকি? ভাল কথা। তোমালোকক কি লাগে বাৰু? চেম্পু 5 পেকেটমান দিয়কচোন। ৰ'বা, আনিছো। এইটো লোৱা। দিয়ক। আৰু কিবা লাগিব নেকি? পাউডাৰ, হিমানী, নেল পলিচ? নাই, নেলাগে, হ'ব, এইটো লওক পইচা। হ'ব দিয়ক, যাওক। ঠিক আছে, যোৱা। বকুল, তোৰ আজি ইমান দেৰি হ'ল যে? এই ঘৰত কাম এটা আছিলে। এতিয়া যে ছোৱালীকেইজনী আহিছিল, চিনি পাওঁ নেকি? তই গাঁৱৰ হৈ গাঁৱৰ ছোৱালী চিনি নাপাৱ নেকি? গাঁও মানে? কেলে, গাঁৱৰ মানে যোগেনকাই ছোৱালী গৈ ইজনী, তাইৰ লগৰ ঘৰ ৰংপুৰত। হয় নেকি? আগতেতো মই দেখা নাই। দেখিবিনো ক'ৰ পৰা, সৰুতে গুৱাহাটীলৈ পঢ়িবলৈ যোৱা, পঢ়া শুনা শেষ কৰি এতিয়া ঘৰলৈ আহিছে আৰু। সেইটো কথা। ঠিক আছে, দোকানখন চাবি, মই ভিতৰলৈ যাওঁ। হ'ব। তই গ'লেগে মোৰ অকলে বেয়াই লাগিব, আৰু কেইদিনমান থাকচোন। নহয়, আজি কেইবাদিনো হ'ল, মায়ে মাতি আছে। তই গ'লেগে মোৰ অকলশৰীয়া যেন লাগিব। এজনী মই আহি থাকিম নহয় মাজে সময়ে। এতিয়া যাওঁ, নহলে গাড়ীখন লগেই নাপাম। গাড়ীখন লগ নাপালে ভালেই হ'ব। এজনী জোৰ কৰি নাথাকিবিচোন, মই মাজে সময়ে আহি থাকিম বুলি কৈছো নহয়। মা, থাকক, মই যাবলৈ ওলালো। কি, তুমি যোৱাগৈ? মা। আৰু কেইদিনমান থাকি যাব লাগিছিলে। আমাৰ এও ভাল পালে হয়। ঘৰতো কাম আছে, মায়েও মাতি আছে, যাব লাগিব। আহি থাকিবা মাজে সময়ে। মা।
অঁ তৰালি কোৱা। হয় নেকি? কিন্তু মোৰ যাবলৈ সময় নাই। নহ'লে এটা কাম কৰা, মোৰ ভাইটিজনকে পঠিয়াই দিছোঁ। অঁ ঠিক আছে। অঁ হ'ব। হয় বকুল, যাচোন তৰালিক লৈ আহিবি। তাই ক'ত গৈছিল? এই লগৰ এজনী থ'বলৈ গৈছিলে, তিনিআলিতে ৰৈ আছে। এয়া তুমিয়ে তৰালি নেকি? হয়, আপোনাক ৰামুদাই পঠাইছে নেকি? অঁ ৰামুদাই পঠাইছে। আহা যাওঁ। মা-দেউতা ঘৰত আছেনে? মা-দেউতা বজাৰলৈ গৈছে। মাজনী হাত ধুই লোৱাগৈ। মানুহক হাতৰি যোগাৰ কৰোঁগৈ। অঁ ঠিক আছে। ৰবা। তোমাৰ ঘৰ এইটোৱে নেকি? অঁ হয়, পিছে আপোনাৰ নামটো? অঁ মোৰ নাম বকুল, আৰু তুমি মোক আপুনি বুলি নকলেও হ'ব। ঠিক আছে, তুমি বুলিয়ে ক'ম। হ'ব দিয়া, মই এতিয়া যাওঁ। ঐ ৰবাচোন, অঁ কোৱাচোন। বেয়া নোপোৱা যদি নাম্বাৰটো দিব পাৰিবা নেকি? নাই, কিয়নো বেয়া পাম। দিয়া তেন্তে। অঁ লোৱা। কোৱাচোন। 9101। অঁ ঠিক আছে। হ'ব দিয়া, মই গৈ থাকোঁ। অঁ যোৱা। কোন হয়? ওহ, তুমিহে। কিয় নাপাম? বেয়া নোপোৱা যদি কল কৰিব পাৰিম। পাৰিবা। হেল্ল'। অঁ হেল্ল'। অঁ কোৱা। কি কৰিছা? এনেই আছো, পিছে তুমি? ময়ো এনেই আছো। ভাত খালা? নাই খোৱা। বেয়া নোপোৱা যদি তোমাক কথা এটা কওঁ। অঁ কোৱা। তোমাৰ বয়ফ্ৰেণ্ড আছে নাই? বয়ফ্ৰেণ্ড থাকিলে জানো তোমাৰ লগত কথা পাতিলো হয়। থাকিবতো পাৰে, তাতে ধুনীয়া ছোৱালী, গুৱাহাটীতো আছিলা। থকা হ'লে তোমাৰ লগত চিনাকি নহ'লোৱে হয়। পিছে তোমাৰ আছে নাই? তেনেকৈ ভাল পোৱা নাই, কিন্তু ভাল লগা এজনী আছে। কোন
কোন বাৰু তাই? আজি নকওঁ দিয়া, পিছত গম পাবা। অ' হয় নেকি? ঐ শুনা, আজিলৈ হ'ব, মই ভাত খাবলৈ যাওঁ। ঐ শুনাচোন, অ' কোৱা। বেয়া নোপোৱা যদি কাইলৈ তিনিআলি পিনে ওলাই আহিব পাৰিবা। কিয় বাৰু? তোমাক কিবা ক'বলগীয়া আছে। হয় নেকি? এতিয়া ক'বলৈ নোৱাৰা? এতিয়া আৰু ক'বলৈ নোৱাৰো। মানে কি কথা? কাইলৈ আহিলে সকলো গম পাবা। ঠিক আছে, যাম বাৰু। এতিয়ালৈ হ'ব, গুড নাইট। গুড নাইট, আহিবা কিন্তু। ঠিক আছে, হ'ব, বাই। তুমি আহিলা? আহিলো। আহা এইফালে যাওঁ। ব'লা। ঐ, মোক কিয় মাতিছিলে সেইটো কোৱা। বেয়া নোপোৱাতো? এনেকুৱা বেয়া পাবলগীয়া কিনো কথা আছে? সঁচাকে বেয়া নোপোৱাতো? আগতে কোৱাচোন কি কথা আছে। বেয়া পোৱা যদি নকওঁ। নাই, নাপাওঁ। সঁচাকৈ বেয়া নোপোৱাতো? তুমিও আৰু দেই, নাপাওঁ বেয়া, কোৱাচোন। মই তোমাক ভাল পাই পেলাইছো তৰালি। কি? মই সেইবোৰ কথা এতিয়ালৈকে ভবাই নাই। তুমি কি বুলি ভাবা নাজানো তৰালি, কিন্তু মই তোমাক প্ৰথম দেখাৰ পৰাই ভাল পাই পেলাইছো। সেইবোৰ কথা ভাবিবলৈ মোক অলপ সময় দিয়া। সঁচাকৈ মই তোমাক বহুত ভাল পাওঁ তৰালি, আৰু মই তোমাৰ কাৰণে সকলো কৰিব পাৰিম। ঠিক আছে বাৰু, যদিহে মই বিচৰাৰ দৰে সকলো হয় তেন্তে মোৰ কোনো আপত্তি নাই। তুমি মাত্ৰ মোৰ এবাৰ হৈছোৱা। আৰু কিবা কবা? এষাৰ কথা ক'বলৈ মোক মাতিছিলা। আৰু ক'বলগীয়া নাই, তুমি একচেপ্ট কৰিলা বুলি ধৰিলো। হ'ব দিয়া, এতিয়া মই যাওঁ। ব'লা মই থৈ আহোগৈ। নাই, নালাগে, হ'ব, মই পাৰিম। ঠিক আছে তেন্তে যোৱা। মা মই আহিলো। তই আহিলি? ঔষধ কেইটামান আনিছো, হয়তো জ্বৰটো অলপ কমিব। তোৰ ভোক লাগিছিল চাগে, মই ভাতৰ যোগাৰ কৰোঁ। নালাগে মা, আজি সকলো কাম ময়ে কৰিম। আজি যদি মই উঠিবই নোৱাৰো, তোক কোনে চাব? মা তই এনেকুৱা কথা নকবিচোন, মই সকলো কৰিম, কিন্তু তই প্ৰথমে ভাল হৈ লচোন। তোৰ যে কিমান কষ্ট হৈছে বাবা। মা তই দুখ নকৰিবিচোন, আমাৰো ভাল দিন আহিব নহয়। মোৰ পিয়াহ লাগিছে, পানী এগিলাচ দে। জীৱনত কিবা এটা নোহোৱালৈকে মই শান্তিয়ে নেপাম। মা তই সেইবোৰ কথা চিন্তা নকৰিবিচোন, আমাৰো ভাল দিন আহিব নহয়। তই এতিয়া আৰাম কৰ মা, মই পাকঘৰলৈ যাওঁ। বকুল, 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 বকুল,
অঁ তৰালি অঁ কিবা লাগিছিলে নেকি? নাই নালাগে। বকুল নাই নেকি আজি? অঁ সি নাই, যোৱাকালি ঘৰলৈ গ'ল, মাকৰ গা ভাল নাই। ঘৰলৈ গ'ল মানে এইটো তাৰ ঘৰ নহয় নেকি? নহয়, এইটো মোৰে ঘৰ আৰু এই দোকানখনো মোৰে। অঁ হয় নেকি? অঁ হয়, তাই চাকৰি এটা নোহোৱাৰ কাৰণে মূৰতে ৰাখিছোঁ। তাৰ ঘৰৰ অৱস্থাও সিমান ভাল নহয়। ঠিক আছে, মই এতিয়া যাওঁ। ৰচি, বকুলে যে মোক এনেকে ঠকিছে বুলি মই ভবাই নাছিলো। ৰচোন তাক ইয়ালৈ ফোন এটা কৰি মাতো। হেল্ল', শুনা, তোমাক কথা এটা ক'বলগীয়া আছিলে, লগ কৰিব পাৰিম নেকি? অঁ গাঁৱৰ ফালে ওলাই আহিবা, মই তাতে ৰৈ থাকিম। অঁ ঐ, হাইটো আহিছে। ইমান দেৰি কৰিলি যে? স্কুটিখন বেয়া হোৱাৰ বাবে খোজকাঢ়ি আহিলো। অ' হয় নেকি? মোক কিয় মাতিছিলা সেইটো কোৱা? তুমি মোক সঁচাই ভাল পোৱাতো? তুমি মোক কিয় বিশ্বাস কৰা নাই? নকৰিমনো কিয়? তুমিহে মোক ঠকিছা। মানে কি কথা কৈ আছা? মই ধৰিবই পৰা নাই। এইটো জানিলো যে তোমাৰ জীৱনত একো নাই। শুনা তৰালি, মই তোমাক বহুত ভাল পাওঁ। তুমি মোক ভাল পাবলৈ সাহস ক'ত পাইছিলা? ঐ, ই বোলে মোক ভাল পায়। প্লিজ, তুমি মোক এবাৰ ভাবি চোৱা, মই তোমাক কিমান ভাল পাওঁ। মই তোমাৰ লগত থাকি জীৱন ধ্বংস কৰিব নোৱাৰো আৰু মোৰ ঘৰৰ পৰা তোমাক একচেপ্ট নকৰে। আৰু মই এতিয়া যাওঁ, তোমাৰ লগত সময় নষ্ট কৰি লাভ নাই। আৰু মোক কল কৰিবলৈ চেষ্টা নকৰিবা। ব'লা আমি যাওঁ। টিংকু, হয়তো বকুল নহয় জানো? হয়তো কিবা হ'ল নেকি, তাই মন মাৰি বহি আছে। বলচোন শুই চাওঁ। বল। বকুল, কি হ'ল তোৰ? মন মাৰি বহি আছ যে? আৰু তই কান্দিছ কিয়? টিংকু, মোৰ জীৱনটো আধৰুৱা যেন হৈ গ'ল। মানে? কিন্তু কিয়? তৰালিয়ে মোক এৰি থৈ গুচি গ'ল। হয় নেকি? তাই মোক এনেকুৱা কৰিব বুলি ভবাই নাছিলো। এই বকুল, তই সেইবোৰ কথা এতিয়া ভাবি নাথাকিবি। যি হ'বলগীয়া আছিল হৈ গ'ল। তই তাইক পাহৰি যা এতিয়া। ভৱিষ্যত আছে ন, তইতো আগবাঢ়ি যাবই লাগিব। তই ঠিকেই কৈছিলি। তাইক লৈ যে কিমান সপোন দেখিছিলো। মানে তই ভাবি নাথাকিব, তাইক পাহৰি যোৱা। আচলতে ভুলটো মোৰেই। দুখীয়া ঘৰ ল'ৰা হৈ ধনী ঘৰ ছোৱালী ভাল পাইছিলো। নহয় বন্ধু, প্ৰেমত ধনী দুখীয়া একো নাই। তাই যদি সঁচা ভাল পোৱা হ'লে ন, আজি এৰি থৈ নাযায়। গম পালি? প্ৰেম ভাল পোৱা এইবোৰ তই পিছতো পাবি। এতিয়া নিজৰ ওপৰত গুৰুত্ব দিয়া। তাৰ অবিহনে মই থাকিব নোৱাৰো। তোৰ কথা মই বুজিছো। কাৰোবাক ভাল পাবলৈ 1 মিনিটত নাই, কিন্তু পাহৰিবলৈ গোটেই জীৱনটো লাগে। হয়তো। এতিয়া ঘৰলৈ যা ব'ল, দুখ কৰি নাথাকিবি। ব'ল ঘৰলৈ যাওঁ, দুখ কৰি নাথাকিবা। ভাইটি শুনাচোন, বকুল দত্তৰ ঘৰটো কোনখিনি আছে? হয় নেকি? এই 3টা ঘৰ পাৰ হৈ পাব বকুল দত্তৰ ঘৰটো। ধন্যবাদ ভাইটি, তোমালোকে বহা, মই গৈ থাকো। আহোঁ। ঠিক আছে। বকুল দত্তৰ ঘৰটো এইটোৱে নেকি? হয়। কিবা আছিলে নেকি? কওকচোন। তোমাৰ নামত চিঠিখন আছিলে।
তুমি ইয়াতে চহী এটা কৰি দিয়া। ঠিক আছে যাব। অঁ মই চাকৰি পাই গ'লো। হয় নেকি? এইখন কি সঁচাকৈ? ক'ত পালি আৰু কোনে দিলে? কোনে দিলে মানে এতিয়া অলপ আগত পিয়নজনে দি গৈছে। কিন্তু ক'ত? গুৱাহাটী কোম্পানী এটা। এই সপ্তাহতে যাব লাগে আৰু মাহিলী 25,000 টকা। ধন্যবাদ ভগৱান, এয়া আপোনাৰে কৃপা। তই যে কিমান কষ্ট কৰিছিলি সেয়া মই জানো। এই ভাল খবৰটো পাই আজিহে শান্তি পাইছো। মা, তোৰ বাবে মই দামী ঔষধো কিনিম, ভাল কাপোৰো কিনিম আৰু ঘৰখনো মেৰামতি কৰিম। কিন্তু তই মোক অকল আশীৰ্বাদ দিবি। মোৰ আশীৰ্বাদ সদায় তোৰ লগতে আছে। মা, তই কেলে কান্দিছ? আজি মই সুখত কান্দিছো বাবা, কাৰণ আজি মোৰ সপোন পূৰণ হ'ল। মা, মোৰ ভোক লাগিছে, কিবা খাবলৈ দে। দিছো বাবা। May I come in, sir? Yes, coming. বহা। Thank you, sir. কিবা আছিলে নেকি? মোৰ লগৰ এজনী আছিল, তাই এতিয়ালৈকে ডিগ্ৰী কমপ্লিট কৰি চাকৰি পোৱা নাই। আপুনি অলপ চাই দিবচোন। এইটো লওক ফাইলটো। ঠিক আছে, তুমি তাইক কাইলৈ আহিবলৈ ক'বা, মই কথা পাতিম। মই এতিয়া ফাইলটো ৰাখি থৈছো, তুমি এতিয়া যাব পাৰা। ঠিক আছে। থেংক ইউ, ছাৰ। ময়ূৰী। ভালে, তোমাৰ ভাল? ছাৰে মাতিছে মোক। ঠিক আছে বাৰু, কাইলৈ যাম। হেল্ল'। তাইক আহিবলৈ কোৱা। ঠিক আছে, হ'ব। May I come in, sir? Yes, coming. আৰে তুমি আৰু ইয়াত? হয়, কিয়? বিশ্বাস হোৱা নাই? নহয়, আজি তুমি ইমান ডাঙৰ মানুহ হবা বুলি ভবাই নাছিলো। তুমি যদি সেইদিনা মোক এৰি থৈ নোযোৱা হ'লে আজি মই এই স্থানত নাথাকিলো। তুমি মোক ক্ষমা কৰি দিবা, সেইদিনা মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। ক্ষমাটো কৰি দিম, কিন্তু মই তোমাক মোৰ অফিচত কাম দিব নোৱাৰিম। তোমাৰ বান্ধৱীয়ে কোৱাৰ বাবে মই তোমাক ইয়ালৈ মাতিছিলো। এটা কথা মনত ৰাখিবা, ধনী দুখীয়াৰ লগত তুলনা কৰি একো লাভ নাই। সময়ৰ লগতে বাস্তৱ জীৱনো সলনি হয়। আৰু এটা কথা শুনা, জীৱনত শিক্ষিত হোৱাটো বহুত জৰুৰী। মনত ৰাখিবা, মানুহৰ জীৱনত সুখ, প্ৰেম, মান, সন্মান, ভাল পোৱা এইবোৰ টকাৰ দ্বাৰা পোৱা নাযায়। তুমিতো মোক ভাল পাইছিলা। সেইদিনা তুমি মোক দুখীয়া বুলি এৰি গুচি গলা। আজি মই সফল ব্যক্তি হিচাপে অসফল ছোৱালীক ভাল পাব নোৱাৰো। আৰু শুনা, তুমি এতিয়া যাবলৈ পাৰা, মোৰ বেলেগ কাম আছে। ৰবা, ফাইলটো লৈ যোৱা। ৰঞ্জিত, ফাইলটো দি দিয়া। ছাৰ 4টা বাজিলে, মই ছুটি কৰোঁ নেকি? তুমি গৈ থাকা, মই গৈ আছো।